আৰু মানে বেলেগৰ জেগাত আহি নিজৰ অসমীয়া বিহু শুনাৰ মজাটোৱে বেলেগ আৰু তাতে তেওঁ ক'লোঁ আৰু জুবিন গাৰ্গৰ কথা মানে কিবা এটা এনেকুৱা ফিল হৈছে নহয় মানে গাৰ নোম-চোম ঠিক হৈ গৈছে ক'লে বিশ্বাস কৰিবনে নকৰে নাজানো ৱেলকাম বেক টু চেনেল এভৰিৱান মই জনে আপোনালোকক আকৌ এবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু বহুত দিনৰ পিছত আকৌ আপোনালোকৰ সন্মুখলৈ আহিছোঁ বহুত দিন গেপ দিলোঁ একচুৱেলি কোনো ভাল কণ্টেণ্ট নাছিল আৰু বহুত বেছি ব্যস্ত আছিলোঁ আৰু আজি ছিকিম যাব ওলাইছোঁ একচুৱেলি প্লেনটো হঠাতে হ'ল কমলে প্লেনটো কৰিলে আৰু গতিকে ভাবিলোঁ ফাকুৱাৰো বন্ধ আছে লগতে মাজত ছানডেও আছে ছেটাৰডেও আছে গতিকে অলপ দূৰলৈকে গৈ আহোঁ যিহেতু বহুত দিন যোৱাও নাছিল মাইণ্ডটো ফ্ৰেছ কৰি আহোঁ মোৰ লগত আহিছে ভাইটি এজন মানস আপোনালোকে হয়তো আগতে দেখা পাইছে ৰাসৰ ভিডিঅ'টোত আৰু দুজন আহি আছে কপিল আৰু কমল যোন দুটা মানে মেইন প্লেনটো যোনে কৰিছিল সেই দুজন মানুহ আৰু আমাৰ এতিয়া ট্ৰেইন আছে 10:50 দুজন আহি পোৱা নাই এতিয়ালৈকে টাইমো হৈ গৈছে এতিয়া কেতিয়া আহি পায় কি কৰে নাজানো আৰু সিহঁতৰ এটা মনত ভয় সোমাইছে কৰোণা ভাইৰাছৰ মোৰো অলপ মনত ভয়টো সোমাইছে বাৰু তেনেকৈ নোসোমোৱা নহয় এতিয়া চাওঁ তাতে গৈ পেলাইহে গম পাম কি কৰোঁ তাৰে লোকেলখিনিৰ লগত কথা পাতিছোঁ তেওঁলোকে কৈছে যে তেনেকুৱা ভয় কৰিবলগীয়া একো নাই যিখিনি বাহিৰৰ টুৰিষ্ট আছে স্পেচিয়েলি নেপাল ভূটান চাইনা বাংলাদেশ তেনেকুৱা মানুহখিনিক তেওঁলোকে ভিতৰত হয়তো এণ্ট্ৰি কৰিবই দিয়া নাই আৰু আমি যেতিয়া যাম আমাক আধা ৰাস্তাত হয়তো স্কেন কৰি পেলাইহে ভিতৰলৈকে সোমাব দিব গতিকে বিশেষ একো ভয়ৰ কাৰণ নাই গতিকে দেখা যাওক কি হয় আমাৰ ট্ৰেইন এৰিবলৈ মাত্ৰ 5 মিনিট আছে আৰু আমি এতিয়ালৈকে গৈয়ে পোৱা নাই আৰু মইতো ভাই ব্লগ বনোৱাতে ব্যস্ত যি হওক ব্লগটো হ'ব লাগে মানে আৰু এখন দেখিছে কৰোণা ভাইৰাছৰ পৰা কিমান দূৰ বচাব পাৰে এইখনে নাজানো আৰু এইটো আমাৰ কমল বেপাৰী সেই চাওক বেপাৰী বনি গৈছে বেছি পৰিছে 50 का 100 का 2 বোলে মানক যাবা কৰি দিয়া ছিকিম নহয় এতিয়া ক'ত যাবা নামি পেলাই তলত এটা মালিগাঁও ষ্টেচন কিয় মালিগাঁও ষ্টেচন নাই একচুৱেলি কামাখ্যা কনফাৰ্ম কৰিম আমি ডেব্বাটো হয় দিয়া মানে বুজিছে চাগে এতিয়ালৈকে আমাৰ ডেব্বাটোৱে কনফাৰ্ম হোৱা নাই যে আমি কোনটো চিটত বহিব লাগে কি কৰিব লাগে তো অলপ ফ'কাছ গণ্ডগোল হৈ আছে মিলাই লৈছোঁ গতিকে এতিয়া সিহঁতক পঠিয়াইছোঁ কাৰণ যিহেতু ভুলটো ইহঁতে কৰিছে দেৰিকৈ আহিছে আমাক দৌৰাই ট্ৰেইনত উঠিছোঁ DDLJৰ নিচিনা আৰু গোটেই ভিৰ ভেদি ফাইনেলি আমি আমাৰ বহা চিটটো পাইছোঁ গতিকে কপিল কেনেকুৱা বহুতেই সুখ পাইছোঁ আমাৰ কপিলে ক'ব এক্সপিৰিয়েঞ্চ কেনেকুৱা লাগিছে কেনেকুৱা মানে কি ক'ম মানে বহুত দুখৰ মূৰত মানে সুখ পাইছোঁ বহুত দুখৰ মূৰত সুখ পাইছোঁ কি বুলি কয় চিয়াৰ কাৰ্ড বুলি কয় কিবা চিয়াৰ কাৰ্ড বুলি কয় ই কৈছিল মানে একচুৱেলি আমাৰ কি হ'ল প্লেনটো ছাডেনলি হ'ল গতিকে টিকেটনো ক'ত পাম তাতে এনেকুৱা মানে ছিজন হয় এইটো পিক ছিজন গোটেই মানুহখিনি ইফালে যায় সিফালে যায় অহা যোৱা কৰে ট্ৰেভেল কৰে গতিকে তেনেকুৱা টাইমত আমি একদম লাষ্ট মমেণ্টত টিকেট কৰিছোঁ কি কৰিম কি ক'লে যে চিয়াৰ কাৰ্ডত পাব সেইকাৰণে কৰিলোঁ ফাইনেল গৈ পেলাই কনফাৰ্ম হ'ল যেনিবা চিটটো পালোঁ কিন্তু গাইজ গুড মৰ্ণিং আৰু আমি আহি পেলাই ফাইনেলি পালোঁ NJP নিউ জলপাইগুৰি কিন্তু ৰাতিটো ইমান কষ্টত গ'ল আমাৰ যে শুবই নাপালোঁ আমি অলপো কেনেকুৱা লাগিল ৰাতি একদম ফকৱাছ কিন্তু ইহঁত দুটাই আকৌ মহাশয়তে খুব শুইছে এনেকুৱা নাক বজাইছে মানে ঘৰত যদি শুৱে 7 ঘণ্টা ইয়াতে শুইছে 9 ঘণ্টা লাগিছে আমাৰ আহি পাওঁতে আৰু ই অলপ নাক বজাইছে কিন্তু 2 ঘণ্টামান শুব পাইছে আৰু মই হোৱা নাই 1 ঘণ্টা 1.5 ঘণ্টামান কিন্তু মই সেইখিনিও নাপালোঁ মানে মূৰে চূৰে একদম কাপোৰ চাপোৰ উৰি ল'লোঁ ভাবিলোঁ অলপ টোপনি আহিব তাৰপিছত টোপনি আনিলোঁ ওচৰত বাচ্চা এটা আছিল ইমান বেছি চিঞৰিলে টোপনি মাৰিব নোৱাৰিলোঁ যি হওক বাৰু ৰাতিটো যেনেকৈ যাওক আৰু মই আপোনালোকক ছাজেষ্ট কৰিম কেতিয়াবা যদি আপোনালোকৰ ছাডেন প্লেন হয় আৰু আপোনালোকে যদি কনফাৰ্ম টিকেট নাপায় শ্লিপাৰত বা AC তেতিয়াহ'লে আপোনালোকে পাৰিলে বাছত আহিব আৰু বাছ ISBTৰ পৰা পাই যাব যদি গুৱাহাটীৰ পৰা আহে তেতিয়াহ'লে বাছত আহিব এইটো আপোনালোকৰ কাৰণে বেছি মানে আৰামত আহিব পাৰিব আৰু নহ'লে আমাৰ নিচিনা টোপনি ক্ষতি কৰি এতিয়া চকু টকু দেখা পাইছে কি অৱস্থা হৈছে আৰু ইণ্ডিয়ান ৰেলৱে যে আমাৰ যাত্ৰাবোৰ মানে ইমান সুবিধাজনক কৰি দিছে আজিকালি এস্কেলেটাৰ দি দিছে মানে খোজ কাঢ়িবও নালাগে আপুনি ওপৰলৈকে আহোঁতে বঢ়িয়াকৈ এস্কেলেটাৰত উঠক আৰু ওপৰ পাই যাওক বঢ়িয়াকৈ ফ্ৰেছ হৈ ল'লোঁ আৰু আমি এতিয়া যাম ছিকিমৰ কেপিটেল গেংটকৰ অভিমুখে আৰু আপোনালোকে যেতিয়াও আহে নিউ জলপাইগুৰিৰ পৰা আপোনালোকে হয়তো শ্বেয়াৰ টাটা চুমো পাই যাব য'ত আপোনালোকৰ 300 বা 350 টকা ল'ব এজনৰ আৰু আমি কি কৰিলোঁ যে ছুইফ্ট ডিজায়াৰ এখন আমি ভাড়াত লৈ ল'লোঁ 4জনৰ কাৰণে ৰিজাৰ্ভত লৈ ল'লোঁ 1200 টকা the lesser fight. My body
to be satisfied. My weakness comes and goes. My weakness comes and goes. I'm reaching out for the easy high. Please for the আহি পালোঁ চেভাক ইয়াৰ পৰা অলপ টাইম লাগিব মিনিমাম 3 ঘণ্টামানটো লাগিবই সময় গতিকে আমি ভাবিছোঁ যিহেতু ৰাতিটো আমাৰ ভালকৈ একো খোৱা হোৱা নাছিল ব্ৰেকফাষ্টটো কৰি লওঁ ব্ৰেকফাষ্ট মানে এতিয়া লাঞ্চৰে টাইম হ'লেও যিহেতু ফাৰ্ষ্ট খাই আছোঁ দিনটোৰ ফাৰ্ষ্ট মিল গতিকে ব্ৰেকফাষ্ট বুলিয়ে ক'ব লাগিব এইটো আমাৰ পিছফালে কমল ফটো উঠোৱাত ব্যস্ত হৈ আছে বাকী আপোনালোকক কৈছিলোঁ যে ছুইফ্ট ডিজায়াৰ এখন বুক কৰা হৈছিল কিন্তু অলপ খেলি মেলি লাগিল এইটো মানে লং ষ্টৰি আপোনালোক পিছত কৈ আছোঁ জনাই আছোঁ গোটেইখিনি ভালকৈ ব্ৰেকফাষ্ট কৰি ওলালোঁ আমি এতিয়া চেভাকৰ পৰা যাব ওলাইছোঁ আৰু পিছফালে যিখন পাহাৰ দেখিছোঁ সেই পাহাৰখন তেনেকুৱা ক'ৰবাত 10খন 20খন 100খনমান পাহাৰ হয়তো পাৰ হ'ব লাগিব তাৰপিছতে আমি পাম গেংটক Please fortify this strength of mine. My weakness comes and goes. My weakness comes and goes. যিজন দাদাই আমাক লৈ আহিছে গেংটকলৈ তেওঁৰ নামটো হ'ল জীৱন গুৰুং আৰু দাদাই যদিও অসমীয়া বুজি নাপায় কিন্তু আমি আচিনায়াং মানে কি অ' মৰমী গানটো শুনাই শুনাই আহি আছোঁ আৰু মানে বেলেগৰ জেগাত আহি নিজৰ অসমীয়া বিহু শুনাৰ মজাটোৱে বেলেগ আৰু তাতে তেওঁ ক'লোঁ আৰু জুবিন গাৰ্গৰ কথা মানে কিবা এটা এনেকুৱা ফিল হৈছে নহয় মানে গান নুমচুম ঠিক হৈ গৈছে ক'লে বিশ্বাস কৰিবনে নকৰে নাজানো মানে কিবা এটা বেলেগ ফিল আহিছে মানে কি ক'ম আৰু বঢ়িয়া লাগিছে যিখন নদী দেখিলে সেইখনে হ'ল তিষ্টা নদী আহি পাইছোঁ 29 মাইল বুলি জেগাত আৰু ইয়াৰ পৰা আপোনাৰ গেংটক এৰাউণ্ড 65 to 70 কিলোমিটাৰ যাব আৰু এই নদীখন বৈ আহিছে আপোনাৰ পূব হিমালয়ৰ পৰা আৰু ছিকিম আৰু ৱেষ্ট বেংগলৰ মাজেদি বৈ যায় আৰু বৈ গৈ পেলাই বাংলাদেশ হৈ পেলাই উত্তৰ পূব ভাৰত মহাসাগৰত পৰে আৰু গ্লাছত দেখিছে অলপ চলপ বৰষুণৰ টোপাল পৰিছে গতিকে যিমান বৰষুণ পৰিব সিমানে আমাৰ কাৰণে ভাল হ'ব যে ওপৰত গৈ পেলাই মানে স্ন'ফল পোৱাৰ চান্সেছ সিমানেই বেছি হ'ব এনেও ছিজনটোৱে স্ন'ফলৰ হয় গতিকে এনেও পাম কিন্তু সিমান বেছিকৈ পাম যিমান বৰষুণ পৰিব আমাৰ গাড়ীৰ দাদাজনে সোমালে লাঞ্চ কৰিবলৈ আমি ৰৈ আছোঁ বাহিৰত আৰু আমাৰ ডেকাহঁতে কি কৰিছে ছিকিম আহিব বুলি মানে এসোপা কেছ লৈ আনিছে কমলৈ কিমান আনিছিলা কেছ 7-8 মান আনিছে 7,000 8,000 তুমি কিমান আনিছিলা কপিল 6,000 আমাৰ তুমি কিমান আনিছিলা 6,000 আৰু মই আনিছোঁ 130 টকা চাওক কি অৱস্থা to the lesser fight. My body aches to be satisfied. My weakness comes and goes. My weakness comes and goes. I'm reaching. zindagi si barsi ab jeena humne seekha For the easy high. Please fortify this strength of mine. My weakness comes and goes. আমি আহি পেলাই সোমালোঁ ছিকিমত আৰু এইখন যিখন নদী দেখিছে সেইখন তিষ্টা নদীখনেই হয় এইখিনিতে আপোনাৰ ছিকিম আৰু ৱেষ্ট বেংগলক মানে নদীখনে ভাগ কৰে মানে এইখিনি বৰ্ডাৰ বুলি ক'ব পাৰে ব্ৰিজখন লগতে নদীখন লগত আৰু এটা কথা কৈ থৈ দিওঁ আপোনালোকে যেতিয়া দলংখন পাৰ কৰিব মানে ছিকিমত এণ্ট্ৰি কৰিব তেতিয়া আপোনালোকৰ আইডি আৰু এড্ৰেছ প্ৰুফ চেক কৰা হ'ব গতিকে লগত যাতে আপোনালোকে যেতিয়াও ছিকিম প্লেন কৰে লগত সেইখিনি আনিব একেবাৰে নাপাহৰিব মই বৰ্তমান লগত মোৰ পাছপৰ্টখন লৈ আনিছোঁ কিন্তু আজি তেনেকৈ চেক নকৰিলে আৰু যিহেতু মানে এতিয়া কৰোণা ভাইৰাছৰ আপোনাৰ হেৰি চলি আছে গতিকে তেওঁলোকে কি কৰিছে ডক্টৰ কিছুমান তেওঁলোক ৰৈ আছে আৰু বাহিৰত তেওঁলোকে চাইছে যে লোকসকল ক'ৰ পৰা আহিছে বিদেশৰ পৰা আহিছে নে ভাৰতৰে ক'ৰবাৰ পৰা আহিছে আমি যিহেতু অসমৰ পৰা আহিছোঁ মানে ইণ্ডিয়াৰ পৰা হয় গতিকে আমাক তেনেকৈ একো চেক নকৰিলে যদি আপুনি বিদেশী হয় তেতিয়াহ'লে চেক কৰিব
আৰু চেক কৰি পেলাই যদি আপোনাৰ একো মানে ইনফেক্টেড নহয় তেতিয়াহে আপোনাক যাব দিব নহ'লে মানে আইচলেশ্যনত ৰাখিব এইখিনিয়ে My weakness comes and goes. ফাইনেলি আহি পেলাই পালোহি আমি গেংটক আৰু এতিয়া জাষ্ট চেক ইন কৰিলোঁ কিন্তু বহুত কিবা কিবি কাহিনী দীঘলীয়া কাহিনী আপোনালোকক কম এক্সপিৰিয়েঞ্চটো লাষ্টত যেতিয়া শ্বেয়াৰ কৰিম কেনেকুৱা কি কেনেকৈ আহিব লাগে কেনেকৈ যাব লাগে ক'ত থাকিব লাগে কি কৰিব লাগে গোটেইখিনি মই আপোনালোকক এটা ভিডিঅ'ত দিব চেষ্টা কৰিম আৰু এতিয়া ৰুমত চেক ইন কৰিছোঁ এইটো হ'ল আমাৰ ৰুম এয়া কমল দুইজনক দেখিছে আমি এতিয়া ভাবিছোঁ আজি ভিডিঅ'টো ইমানতে সামৰোঁ আৰু নেক্সট ভিডিঅ'কেইটা খুব এক্সাইটিং হ'বলগীয়া গৈ আছে কাৰণ খুব ধুনীয়া ধুনীয়া জেগাত আমি ইয়াৰ পৰা যাম ৰোপৱে দেখুৱাম আপোনালোকে MG মাৰ্ক যিটো মানে গেংটকৰ মেইন স্পট হয় চাবলগীয়া সেইটো দেখুৱাম লগতে লাচুং য়ামথাং গোটেই বৰফৰ জেগাবোৰ দেখুৱাম গতিকে একেটা ভিডিঅ'ৰ কাৰণে ৱেইট কৰিব ইমানেই আছিলে যে ভিডিঅ'টো যদি চাই পেলাই ভাল পালে কাইণ্ডলি লাইক কৰক কমেণ্ট কৰক শ্বেয়াৰ কৰক আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব থেংক ইউ